আমি সকলোৱে ভাবোঁ জীৱনত কিবা এটা হেৰুৱালে চাগে পৃথিৱীখনেই শেষ হৈ যায়। অৰ্ণৱৰ বাবেও চাগে কাহিনীটো তেনেকুৱাই আছিল। এজন সফল চিত্ৰশিল্পী, তাৰ তুলিকাৰ টানত প্ৰাণ পাই উঠিছিল হেজাৰ তাৰকে। কিন্তু এটা দুৰ্ঘটনাই তেওঁৰ পৰা কাঢ়ি নিলে তেওঁৰ দৃষ্টিশক্তি। নিমিষতে তেওঁৰ ৰঙীন পৃথিৱীখন কলা ছাইৰ দৰে এখন কেনভাছলৈ পৰিৱৰ্তিত। হতাশাই অৰ্ণৱক আগুৰি ধৰিছিল। যিজন মানুহে পৃথিৱীৰ সৌন্দৰ্য দেখিছিল, তেওঁ আজি নিজৰ হাতৰ আঙুলিকেইটাকে দেখা নোপোৱা হ'ল। তেওঁ ছবি অঁকা এৰি দিলে, কাৰণ য'ত পোহৰেই নাই তাত ৰঙৰ অৰ্থ কি? ঠিক তেনে সময়তে তেওঁৰ জীৱনলৈ আহিল মিহিৰা। মিহিৰা অৰ্ণৱৰ বাবে এজনী ছোৱালী নাছিল, তাই আছিল এজাক পোহৰ। তাই অৰ্ণৱক চকুৰে নহয় বৰঞ্চ হৃদয়েৰে অনুভৱ কৰিবলৈ শিকালে। তাই অৰ্ণৱক ক'লে, অৰ্ণৱ, চকুৰে কেৱল দৃশ্যবোৰহে দেখে, কিন্তু সৃষ্টি হৃদয়ে কৰে। তোমাৰ কেনভাছ আজিও তোমাৰ বাবে অপেক্ষা কৰি আছে। প্ৰথমতে অৰ্ণৱে ভয় কৰিছিল, কিন্তু মিহিৰাৰ আত্মবিশ্বাসৰ বলত হাৰ মানিব লগা হয়। মিহিৰে বৰ্ণনা কৰিছিল নদীৰ ঢৌৰ নীলা ৰংটো কেনেকুৱা, বসন্তৰ পলাশা কিমান ৰঙা। অৰ্ণৱে কেৱল শুনি গৈছিল আৰু হাতেৰে তুলিকা চলাই গৈছিল। মিহিৰাৰ প্ৰেম আছিল অৰ্ণৱৰ চকু, আৰু অৰ্ণৱৰ সৃষ্টি আছিল তেওঁলোকৰ ভালপোৱাৰ প্ৰতিচ্ছবি। দিনবোৰ পাৰ হ'ল। এদিন এখন বিশাল চিত্ৰ প্ৰদৰ্শনীত অৰ্ণৱৰ ফটোবোৰ দেখি, অৰ্ণৱে অঁকা ছবিবোৰ দেখি মানুহবোৰ আচৰিত হ'ল। কোনোৱে বিশ্বাস কৰা নাছিল যে সেই ফটোবোৰ অৰ্ণৱে আঁকিছে। কেনেকৈ এজন অন্ধ শিল্পীয়ে ইমান নিখুঁতকৈ প্ৰকৃতিৰ ছবিবোৰ আঁকিব পাৰিছে। সকলো আচৰিত হৈছিল আৰু সকলোৱে প্ৰশংসা কৰিছিল। সেইদিনা অৰ্ণৱৰ মুখত আছিল এক গৌৰৱৰ ছাপ। অৰ্ণৱে ক'লে, আজি মই যি আঁকিছোঁ সেয়া মোৰ হাতৰ কাম নহয়, সেয়া মিহিৰাৰ বিশ্বাসৰ ফলহে। সঁচাকৈয়ে প্ৰেম মানে একেলগে ফুৰা, একেলগে কথা পতা নহয়। প্ৰেম মানে হ'ল ইজনে আনজনৰ শক্তি হোৱা। যদি আপোনাৰ ওচৰত তেনে কোনো ব্যক্তি আছে, আপোনাৰ দুৰ্বলতাখিনিক কোনোবাই যদি শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে, তেন্তে আপুনি এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী আৰু ভাগ্যৱান ব্যক্তি। কাৰণ প্ৰেমত হেৰুৱাব লগা একো নাই, আছে কেৱল এখন সম্পূৰ্ণ আকাশ জয় কৰাৰ শক্তি। বন্ধুসকল, যদি কাহিনীটো ভাল লাগিলে তেন্তে ভিডিঅ'টো আনলৈকো শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিলোঁ। ধন্যবাদ।